প্ৰথমে কেৰাহী এটা গৰম কৰি মই তাত অকণমান মিঠাতেল দিছোঁ। তাৰপিছত তেলখিনি গৰম হোৱাত পিঁয়াজ আৰু জলকীয়াখিনি মই দি দিছোঁ। দি কিছু সময় এইদৰে লৰাই আছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি লোৱা হোৱাৰ পিছত মই ইয়াতে আগতে কাটি লোৱা গাজৰখিনি দি দিছোঁ। তাৰপিছত ইয়াতে নিমখ দিম আৰু হালধিও দিম। মই ইয়াতে এইখিনি দি আকৌ পুনৰাই লৰাই দিম আৰু কিছু সময় লৰোৱাৰ পিছত মই ঢাকনিখন লগাই দিম যাতে গাজৰখিনি সিজিবলৈ সহজ হয়। গাজৰখিনি কিছু সিজাৰ পিছত মই ইয়াতে কালি ৰাতি ৰৈ যোৱা ভাতখিনি দি দিছোঁ। মই ইয়াতে বিৰিয়ানী চাউলে দি দিছোঁ। আপোনালোকৰ ওচৰত যি চাউল থাকে সেই চাউলে দিব পাৰিব। আৰু এতিয়া মই ভাতখিনি ভালদৰে লৰাই দিম আৰু মই গেছটো কিন্তু একেবাৰে মিডিয়ামত ৰাখিছোঁ, নহ'লে ভাতখিনি লাগি ধৰিব পাৰে কেৰাহীটোত। আৰু মই ঢাকনি লগাই ভাজি থাকিম। ঢাকনি লগাই কিছু সময় ভজাৰ পিছত এতিয়া হৈয়ে গ'ল। যেতিয়া ভাতখিনি কেৰাহীত অলপো লাগি নধৰে আৰু অকণমান টান হয় তেতিয়াই আমাৰ ভজা ভাতখিনি ৰেডি হৈ যাব। আৰু ভাতখিনি এতিয়া মই পাতি এটাত নুমাই থৈছোঁ। এইখিনি খাবলৈ বহুত বেছি সোৱাদ লাগে, যিহেতু এতিয়া ঠাণ্ডাৰ দিন সকলো চব্জি পোৱা যায়। ইয়াত সকলো ধৰণৰ চব্জি ব্যৱহাৰ কৰিব পাৰি।